হ্যাপি ৰিপাব্লিক ডে। আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ মিলননগৰ মিলনজ্যোতি মহিলা সমিতিখনলৈ। এয়া আপোনালোকে দেখিছে আজি ৰিপাব্লিক ডে আমি কেনেকৈ সমূহ মহিলা একত্ৰিত হৈ উদযাপন কৰিছোঁ। আৰু মই অকণমান ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ মহিলা সমিতিৰ সমূহ মহিলাসকলে কেনেকৈ একত্ৰিত হৈ আজি আমি এই ৰিপাব্লিক ডেটো উদযাপন কৰিলোঁ। এয়া নিশ্চয় আপোনালোকে দেখিছে আৰু সকলো মহিলা আমি ইয়াতে আজি একত্ৰিত হৈছোঁ আৰু এনেকৈ আমি ৰিপাব্লিক ডেটো আজি উদযাপন কৰিছোঁ। আৰু সেয়েহে মই অকণমান আপোনালোকক দেখাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। এয়া দেখিছে আৰু এয়া আমাৰ মহিলা সমিতিখনিৰ ভিতৰচোৰা। ইয়াতে আমি সমূহ মহিলা একত্ৰিত হৈছোঁ আৰু ভাল লাগিছে আজিৰ দিনটো। এয়া আপোনালোককো মই দেখাইছোঁ আমাৰ মহিলা সমিতিৰ ভিতৰচোৰা। এয়া সমূহ মহিলা আমি ইয়াতে একত্ৰিত হৈছোঁ। আৰু এটা কথা, আমাৰ মহিলা সমিতিখনিয়ে এইবাৰ কিন্তু 25 বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে। গতিকে আমাৰ সকলোৰে কাৰণে এইটো গৌৰৱৰ বিষয়। আৰু আজিৰ ভিডিঅ'টো মই বহুত দীঘলীয়া নকৰোঁ। আজিলৈ মই আপোনালোকক ইমানকে মহিলা সমিতিৰ বিষয়ে জনাই সামৰণি মাৰিছোঁ ভিডিঅ'টো। নেক্সট লগ পোৱাৰ প্ৰতি